Hello everyone, good morning. আৰু আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু পানী এগিলাছ লৈ লৈছোঁ পানী এগিলাছ খাই লওঁ লে জুমন আৰু মই বহি পিনালি পানী খাই আছোঁ। তুমি পানী এগিলাছ লৈ আনাগৈ যোৱা। পানী নোখোৱা নেকি? ৰাতিপুৱা পানী খালা নাই? মই যদি কমপ্লেইন পাওঁ কি কৰিম? তেতিয়া পিছে কি কৰিবা? মায়ে যে পিচিব যে তোমাৰ, তাৰপিছত হাগিলে কি হ'ব? লেট্ৰিনত সোমাই থাকিবা? লেট্ৰিনৰ পৰাতো ওলাবা ন? তাতকৈ তুমি নালাগে থাকিবলৈ। তুমিতো উৎপাত কৰিবাই ন এনাইখন। আমনিটো কৰিবাই। মামাক পঢ়িব নিদিয়া তুমি। পানী এগিলাছ লৈ আনাগৈ যোৱা। খালা নাই পানী? অঁ, পানী খালা? যিমান ঠিক হ'লেও থাকিব নোৱাৰ, এখন মুখখন মনে মনে থাক, মনে মনে থাক। কি হ'ল? কি হ'লে নাই থাকিব নিদিছে যে তোমাক? উৎপাতবোৰ বেছি কৰে যে সেইকাৰণে থাকিব নিদিয়ে আৰু পঢ়িব লাগে ন। আকৌ দুদিনমানৰ পিছতে আকৌ কিবা বেমাৰ চেমাৰ হ'ব, আকৌ পিছত আকৌ দৌৰি আৰু এফালে বাহঁতি যাবলৈ ওলাইছে। জুমন ফাইনেলি ৰেডি হ'লগৈ আৰু যাবলৈ। জুমন বাই বাই। ঘৰলৈ যাবানে এতিয়া? যাবা? জুমনে আকৌ আহিব, হেৰিত আহিব আকৌ, এই পৰীক্ষা বন্ধ খোলা আগে আগে আহিবা দেই। কালি এইফালে জুমনে কিতাপখিনি লৈ আহিছিলে, কিন্তু এদিনো কিতাপ নপঢ়িলে। মই আইচক্ৰীম খাবলৈ তাক পইচা দিছিলোঁ নহয়, সি খাবগৈ আকৌ ন। অঁ, পইচা দিলে মানে তোমাক আইচক্ৰীম খাবলৈ? সেইকাৰণে যাবলৈ ওলাইছা? হে? অঁ, বৰ ডাঙৰ পইচা দিলে হয়। আইচক্ৰীম খাবলৈহে অকল দিলে মানে। বাই বাই জুমন, বাই বাই। বাহঁত ঘৰলৈ গ'লগৈ আৰু এতিয়া মই মোৰ ঘৰৰ ভিতৰত গোটেই বিশৃংখল হৈ আছে। আৰু এইবোৰ চাওকচোন, এয়া চাওকচোন ৰুমৰ অৱস্থা, গোটেই অৱস্থা নাইকিয়া হৈ আছে আমাৰ ঘৰটো। এই সোপা মই এতিয়া চিজিল কৰিবলৈ মোক লাগিব অলপ সময়। ঘৰৰ কামবোৰ কৰি আজৰি হ'লোঁ আৰু এতিয়া মই গাটো ধুই আহোঁ, আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। আৰু এতিয়া মই গা ধুই আজৰি হৈ গ'লোঁ। তাৰপিছত এতিয়া সময় 9টা বাজিছে। তাৰপিছত গোঁসাই ঘৰত চাকিগছ জ্বলাই আহোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এইটো আমাৰ গোঁসাই ঘৰটো। ৰাতিপুৱাৰ পৰা মই একো খোৱা নাই। ৰাতিপুৱা শুই উঠি গ্ৰীণ টি অলপ খোৱা, তাৰপাছত চাওঁ এতিয়া কি পাওঁ। 9টা বাজিলে এতিয়ালৈকে। এইফালে বুট অলপ তিয়াই থোৱা দেখিছোঁ, এই বুটখিনিকে খাই লওঁ। টেঙা আৰু নিমখ দি ভালকৈ বুটখিনি সানি ল'লোঁ। এইকেইটা খাই লওঁ, তাৰপিছত ৰুটি খাই লওঁ। আৰু এতিয়া সময় হৈছে 11:30। ভাবিছোঁ ভাতকেইটা বনাই লওঁ। আৰু মইনো কি বনাওঁ আজি আপোনালোকক দেখুৱাম। আজি এই কোমোৰাটো খাওঁ বুলি ভাবিছোঁ। তাৰপিছত আৰু কোমোৰা খাই হাঁহৰ মাংসৰ লগত বেছিভাগেই খায়। আজি কিন্তু মই হাঁহৰ মাংসৰ লগত নাখাওঁ। আজি মই অকল কোমোৰাটোৱে বনাম। যথেষ্ট ডাঙৰ আৰু আমি মানুহ আছোঁ অকল 3টাহে। আৰু কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম। যদি আপোনালোকে এনেকৈ খাই নাই পোৱা তেতিয়াহ'লে ট্ৰাই কৰি চাব পাৰে।
আৰু এটা কথা আপোনালোকে জানেনে, কোমোৰাৰ পৰা আমি কি কোৱা ধৰণৰ আমাৰ উপকাৰ হয়। আমাৰ হাৰ্টটো ভালে থাকে, প্লাছ আকৌ কোমোৰা খালে আমাৰ ডায়েবেটিছ পেচেণ্টৰ কাৰণেও কোমোৰা ভাল। যিহেতু ঠাণ্ডা এটা পাচলি হয়, চ' কোমোৰা খালে আমাৰ ব্ৰেইনটো, আমাৰ মূৰ ঠাণ্ডা হৈ থাকে আৰু টোপনিও ভাল হয়। আলু আৰু কোমোৰাখিনি একে চাইজত কাটি ল'লোঁ। এইখিনি ফোৰণ দিবৰ কাৰণে সৰিয়হ আৰু মেথি গুটি ব্যৱহাৰ কৰিম। তাৰপিছত দুটামান জালুক আৰু 7 ফুটামান নহৰু আৰু 2টা জলকীয়া। আৰু কোমোৰাখিনি বনাবৰ কাৰণে মই পিঁয়াজ ব্যৱহাৰ নকৰোঁ। গেছটো অন কৰি কেৰাহীখন পাতি দিছোঁ। কেৰাহীখন অকণমান গৰম হ'বলৈ দিম। কেৰাহীখন গৰম হৈ গ'ল আৰু এতিয়া তেল অলপ দি দিছোঁ। কেৰাহীখনত তেলটো গৰম হ'বলৈ ধৰিছে। মেথি গুটি আৰু সৰিয়হখিনি দি দিওঁ। সৰিয়হখিনি ফুটিবলৈ আৰম্ভ কৰিছে। এনেতে মই ফালি থোৱা জলকীয়াটো দি দিলোঁ আৰু সৰিয়হখিনি ফুটিব আৰম্ভ কৰিছে। এনেতে মই কাটি থোৱা কোমোৰাখিনি ইয়াত ঢালি দিওঁ। সৰিয়হখিনি কোমোৰাত লাগি যোৱাকৈ অলপ হিলাই লৈছোঁ। হালধি এচামুচ আৰু নিমখ জোখমতে, নিমখ আন্দাজমতে আপোনালোকে দি দিব। নিমখ, হালধি আৰু এচামুচ চেনি দিছোঁ। এচামুচ চেনি দি ভালদৰে লৰাই ল'ম। কণখন দিলোঁ। এনেদৰে অলপ সিজিবলৈ এৰি দিওঁ। কোমোৰা আৰু আলুবোৰ সিজি আৰু ইয়াৰ পানীবোৰো শুকাই আহিব ধৰিছে। এনেতে আমি খুন্দি থোৱা ৰচুন ফুটা আৰু 2টা জালুককেইটা এনেদৰে পিচি লৈছিলোঁ। তাৰপিছত দি লৰাই দিছোঁ। জালুক আৰু ৰচুনখিনি এনেদৰে ভালকৈ মিহলাই ঢাকনখন মাৰি গেছটো অফ কৰি দিওঁ।